আমাক বেজ্জতি কৰিছে তো পাই মাটি আনি আমাক বেজ্জতি কৰিছে তো পাই গাঁৱত আপোনালোকে মাটি আনিছে মাটি আনি আমাক বেজ্জতি কৰিছে তো পাই মেৰাপানীত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত অন্ন মহোৎসৱ উদ্বোধনীৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বে-ইজ্জত হল মন্ত্ৰী পীয়ুষ হাজৰিকা। বুধবাৰে গোলাঘাটৰ আঠখেলীয়া গাঁও পঞ্চায়তৰ নাওবৈচাত অনুষ্ঠিত সমবায় সমিতিৰ এখন সভাত সাংসদ তপন গগৈ আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ সন্মুখতে মন্ত্ৰী পীয়ুষ হাজৰিকাক সভাত উপস্থিত একাংশ ৰাইজে সমবায়ৰ খাদ্য যোগানত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ কৰাত খৰ্গহস্ত হৈ পৰে মন্ত্ৰীগৰাকী। ৰাজহুৱাভাৱে মন্ত্ৰীক এই অভিযোগ কৰাৰ পাছতে লজ্জানত হৈ পৰে মন্ত্ৰী বিধায়কগৰাকী। লগে লগে মন্ত্ৰী পীয়ুষৰ PA বাতৰি সংগ্ৰহ কৰি থকা সাংবাদিকৰ মোবাইল কাঢ়ি লৈ নষ্ট কৰে ভিজুৱেল। উল্লেখ্য যে লক্ষী পূজাৰ দিনাই গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হয় সাংসদ তপন গগৈ, মন্ত্ৰী পীয়ুষ হাজৰিকাসহ বিধায়ক বিশ্বজিৎ ফুকন। তিনিওগৰাকীয়ে নামঘৰত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ লগতে নৈবদ্য আগবঢ়াই গোলাঘাট জিলাত প্ৰধানমন্ত্ৰী অন্ন মহোৎসৱৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে তৃতীয়বাৰৰ কাৰণে 5 কেজিকৈ এক্সট্ৰা চাউল যিখিনি মানুহে খাদ্য সুৰক্ষাৰ চাউল পায় তাক দিয়াৰ ব্যৱস্থা কৰিছে। আজি সেই চাউলৰ এটা মাহৰ এটা কোটা আমি মানুহক ডিষ্ট্ৰিবিউট কৰিম। বিভিন্ন সময়ত সমবায়সমূহত দুৰ্নীতি অভিযোগ ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব যদি ক'ৰবাত হয়। থাউৰাত 10,000 মান বুলি ভাবিছিলোঁ, এতিয়া মই ভাবোঁ প্ৰায় 20,000 ওচৰে পাজৰে জিকিম। প্ৰথমে ভাবিছিলোঁ মৰিয়নীত 15,000 মান ভোটত জিকিম, এতিয়াতো মই ভাবোঁ 25,000 ওপৰত জিকিম। কণ্টেষ্টে নাই, কোনো দলে আমাৰ লগত কণ্টেষ্টে আগবঢ়াব পৰা নাই। যোৱা 5 মাহত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে কেনেকৈ দৃঢ় পদক্ষেপ লৈছে ৰাইজৰ কাৰণে, অসমৰ কাৰণে। গতিকে এই কথা বতৰাবিলাক ৰাইজে ভাল পাইছে আৰু ডেফিনেটলি উন্নয়ন বিচাৰে, সমষ্টিৰ ৰাইজেও উন্নয়ন বিচাৰে। গতিকে যি দুটা সমষ্টিত আমি কাম কৰি আছোঁ তাৰে এটা সুশান্ত বৰগোহাঁই ডাঙৰীয়া আমাৰ কেণ্ডিডেট, এটা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ কেণ্ডিডেট, দুয়োগৰাকী নিজেও খুব ষ্ট্ৰং ব্যক্তি। বিজেপি দলৰ শক্তি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰৰ চলোৱাৰ যি ভাল মানুহে ভাবা ভাল কথা বতৰা বা পজিটিভিটি আৰু কেণ্ডিডেট কেইজনেৰো ষ্ট্ৰং যি প্ৰভাৱ, এই গোটেইকেইটা মিলি আমি বহু হাজাৰ ভোটৰ ব্যৱধানত জিকিম। আমাৰ লগত কোনো কণ্টেষ্টত আহিবই নোৱাৰে। আপুনি কৈছে যে থাউৰা সমষ্টি যিগৰাকী ধৈৰ্য কোঁৱৰ ৰাইজৰ দলৰ প্ৰাৰ্থী, তেওঁক নিজৰ গাঁৱৰ মানুহে চিনি নাপায়। চাওক, মইতো নিজৰ গাঁৱৰ মানুহখিনিৰ কথা মতে কৈছিলোঁ। মই নামঘৰ প্ৰাংগণত আছোঁ, মিছা কথাটো নকওঁ চাগে। নামঘৰ প্ৰাংগণতে আছোঁ যদিও মন্দিৰৰ ওচৰত নাই। মইতো ইয়াত থাকি মিছা কথা অন্তত নকওঁ। মই যিখন গাঁৱত গৈছিলোঁ মানুহখিনিয়ে মোক ক'লে যে এইখন ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ গাঁও, আৰু য'ত মিটিংখন কৰি আছিলোঁ তাৰ পৰা 100 মিটাৰ দূৰত বুলি ক'লে। মই এনেই সুধিলোঁ মানুহজন কেনেকুৱা, এতিয়া কোনোবা এজনে কৈ দিলে আমি চিনি নাপাওঁ। এতিয়া মই ভাবিলোঁতো আৰু মানুহখিনি সোধাই যায়, ভালকৈ অলপ আলোচনা কৰিলোঁ। প্ৰায় 200গৰাকীমান মহিলা আৰু পুৰুষ লৈ পেলাই ল'ৰা আছিলে, ল'ৰা ছোৱালী লৈ তেওঁলোকক সুধিলোঁ। তেওঁলোকে মই এনেই অলপ ধেমালিয়ে কৰি আছিলোঁ, বোলো কিমানে চিনি নাপায়, বহুতে ক'লে চিনি নাপায় বুলি। মই বোলো হাতখন দাঙকচোন, তো হাতখন যেতিয়া দাঙি দিলে চবেই, মই গন্তি কৰিলোঁ 40% মানুহে ধৈৰ্য কোঁৱৰ ডাঙৰীয়াক নিজৰ গাঁৱত চিনি নাপায়। মানে মোৰ নামটো হয়তো ইলেকশ্যন খেলিছে শুনিছে, নিজৰ গাঁওখনতে তেওঁক দেখা পোৱা নাই। তেখেতে হয়তো গুৱাহাটীত থাকে নেকি, মই ইমান নাজানো। গতিকে গাঁৱৰ মানুহে চিনি নাপায়, মন্দিৰত থাকিব মিছা কথা মই কৈ যোৱা নাই। ভমাৰিমুৰ প্ৰত্যাহ্বান হ'ব একেবাৰে প্ৰত্যাহ্বান নহয়, 5টাই জিকিম, 5টাই জিকিম। কেইদিনমান অপেক্ষা কৰক।